তো আজি মই জনাম এটা হেকিং ট্ৰিক ঠিক আছে হেকিং ট্ৰিকটো হৈছে যে ফেচবুকৰ প্ৰফাইলত যাৰ হাইড হৈ থাকে ফোন নম্বৰ হওক বা ইমেইল আইডি হওক যাৰ ফোন নম্বৰ ইমেইল আইডি হাইড হৈ থাকে ঠিক আছে সেই ফোন নম্বৰটো আপুনি আপোনাৰ ফোনত কেনেকৈ চেক কৰিব পাৰিব কেনেকৈ আপোনাৰ এই হাইড হৈ থকা ফোন নম্বৰ হওক বা ইমেইল আইডি হওক আপুনি আপোনাৰ ফোনত উলিয়াব পাৰিব ঠিক আছে তো আজি ভিডিঅ'ত মই এইটো জনাম তো কেনেকৈ আপোনাৰ হাইড হৈ থকা ফোন নম্বৰটো বা ইমেইল আইডি কেনেকৈ উলিয়াব পাৰিব তো ভিডিঅ'টো শেষলৈকে চাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আহিলোঁ মই মোৰ ফোনৰ স্ক্ৰীনলৈ আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব এপ্লিকেশ্যনটো আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড কৰি ল'ব ঠিক আছে নহ'লে মই ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি দিম এপ্লিকেশ্যনৰ তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে এপ্লিকেশ্যনটোৰ নাম হৈছে টাৰমাৰ্কছ এপ্লিকেশ্যনটোত টাৰমাৰ্কছ এপ আপুনি এইটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব ঠিক আছে মইতো অলৰেডি ইনষ্টল কৰি থৈছোঁ সেইবাবে মই ডাইৰেক্ট অ'পেন কৰিছোঁ অ'পেন কৰাৰ পিছত ইণ্টাৰফেচটো এনেকৈ ওলাব ঠিক তাৰপিছত আপুনি প্ৰথম কমাণ্ড লিখিব লাগিব কমাণ্ড লিখিব আপুনি apt আপডেট ঠিক আছে apt আপডেট লিখি আপুনি এণ্টাৰ কৰি দিব প্ৰচেছিং হওঁতে কিছু সময় প্ৰয়োজন হ'ব আপুনি সন্ধিয়া সময় ৱেইট কৰি দিব ঠিক আছে তাৰপাছত আপুনি লিখিব লাগিব apt আপগ্ৰেড প্ৰথমতে লিখিলে আপুনি apt আপডেট এতিয়া লিখিব লাগিব আপুনি apt আপগ্ৰেড লিখি আপুনি এণ্টাৰ কৰি দিব ইয়াত সুধিছে যে ডু ইউ ৱান্ট টু কণ্টিনিউ ইয়াত আপুনি y লিখি দিব ঠিক আছে y লিখি আপুনি এণ্টাৰ কৰি দিব সন্ধিয়া সময় ৱেইট কৰি ল'ব তাৰপিছত আপুনি লিখিব লাগিব apt install git python 2 ঠিক আছে মই লিখি দিছোঁ আপুনি চাই ল'ব apt install git python 2 এণ্টাৰ কৰি দিব ইয়াত আকৌ সুধিছে ডু ইউ ৱান্ট টু কণ্টিনিউ ঠিক আছে ইয়াত আপুনি y লিখি দিব y দি আপুনি এণ্টাৰ কৰি দিব প্ৰচেছিং হওঁতে কিছুমান প্ৰয়োজন হ'ব আপুনি সন্ধিয়া সময় ৱেইট কৰি ল'ব তেতিয়ালৈকে ইয়াত ছাকচেছফুলি যিটো পিপ আছিলে ইনষ্টল কৰিছিলে এইটো আপোনাৰ ইনষ্টল হৈ গৈছে ঠিক আছে তাৰপিছত আপুনি লিখিব লাগিব git clone লিখি আপোনাৰ মই এটা ৱেবছাইটৰ লিংক দি দিম ডেছক্ৰিপশ্যনত তাৰ পৰা আপুনি যিটো ৱেবছাইট আছে ৱেবছাইটৰ আপোনাৰ যিটো লিংক আছে লিংকটো আপুনি কপি কৰি ল'ব ঠিক আছে কপি কৰাৰ পিছত আপোনাৰ যিটো ইয়াত git clone লিখে তাৰ কিনাৰতে আপোনাৰ ইয়াত কপিত যিটো আপুনি লিংক কপি কৰিছে সেইটো আপুনি ইয়াত পেষ্ট কৰি দিব তাৰপিছত আপুনি এণ্টাৰ কৰি দিব তাৰপিছত আপুনি কমাণ্ড দিব লাগিব cdfbi ঠিক আছে এণ্টাৰ কৰি দিব তাৰপিছত আপুনি লিখিব লাগিব pip 2 install r requirements.txt লিখি আপুনি এণ্টাৰ কৰি দিব ঠিক আছে pip installed r requirement.txt লিখি আপুনি এণ্টাৰ কৰি দিব দেখিব পাইছে যিটো পিপ আছে ইনষ্টল হৈ আছে ঠিক আছে পিপটো যিটো আছে আপোনাৰ এইটো ইনষ্টল হৈ আছে সন্ধিয়া সময় ৱেইট কৰি ল'ব এইটো ছাকচেছফুলি আপোনাৰ আপডেট ইনষ্টল হৈ গৈছে ঠিক আছে যিটো পিপটো আছিলে নেক্সট আপুনি লিখিব লাগিব python 2 fbi.py লিখি আপুনি এণ্টাৰ কৰি দিব ঠিক আছে ইয়াতে আছে ফেচবুকৰ ইনফৰমেশ্যন ঠিক আছে তো নেক্সট আপুনি লিখিব লাগিব হেল্প লিখি আপুনি এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ পিছত আপুনি যিটো
ইয়াতে বহুতখিনি কামান ওলাইছে যদি গেট ডাটা গেট ইনফো ঠিক আছে ইয়াত আপোনাৰ গেট ডাটা কৰিলে আপোনাৰ যিটো ফেচবুকৰ যিবোৰ ফ্ৰেণ্ড আছে যোনে তেওঁৰ ইমেইল আইডি বা ফোন নম্বৰ হাইড কৰি থৈছে তেওঁলোকৰ আপুনি সকলো ডিটেইলছ আপুনি চেক কৰিব পাৰিব ঠিক আছে তাৰ আগতে প্ৰথমতে আপুনি টোকেন লিখিব লাগিব ঠিক আছে টোকেন লিখি আপুনি এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ পিছত আপোনাৰ ইয়াত বিচাৰিব আপোনাৰ ফেচবুকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো মই মোৰ ফেচবুকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি দিছোঁ ঠিক আছে ফেচবুকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি আপুনি এণ্টাৰ কৰি দিব ঠিক আছে নেক্সট আপোনাৰ যিটো আপোনাৰ টোকেন আছে টোকেনটো জেনেৰেট হৈ যাব ঠিক আছে তো তাৰপিছত আপুনি লিখিব লাগিব হেল্প সৰি পাইথন 2 লিখিব লাগিব পাইথন 2 fpi.py লিখি আপুনি এণ্টাৰ কৰিব নেক্সট আপুনি লিখিব লাগিব হেল্প লিখি আপুনি প্ৰথমতে যেটো আপোনাৰ যদি ডাটা বিচাৰে ডাটাটো আপুনি যেটো কামাণ্ড আছে লিখাই আছে গেট ডাটা ঠিক আছে কামাণ্ড আপুনি লিখি দিব গেট ডাটা এণ্টাৰ কৰি দিব মোৰ ফেচবুকত বৰ্তমান 114 জন ফ্ৰেণ্ড আছে ঠিক আছে ইয়াত দেখাই দিছে তো তাৰপিছত আপুনি লিখিব লাগিব দাম ফোন ঠিক আছে যদি ফোন নম্বৰ বিচাৰে কামাণ্ড লিখাই আছে দাম ফোন ঠিক আছে তো ইয়াত মই ফোন নম্বৰ বিচাৰে সেইকাৰণে দাম ফোন লিখিছোঁ এণ্টাৰ কৰি দিব তো এই ঘণ্টা সময় প্ৰয়োজন হ'ব যিহেতু আপোনাৰ যি প্ৰচেছিং হৈ থাকিব ঠিক আছে প্ৰচেছ হওঁতে কিছুমান সময়ত প্ৰয়োজন হয় যাৰ কাৰণে আপোনালোকে ৱেইট কৰি ল'ব তেতিয়ালৈকে মই ৱেইট কৰি লৈছোঁ তো দেখিবলৈ পাইছে যে ঠিক এনেধৰণে আপোনাৰ যিটো ফেচবুকৰ ফ্ৰেণ্ডবোৰ যদি ফোন নম্বৰ হাইড কৰি থয় ঠিক আছে এইবোৰ যিবোৰ হাইড হৈ থাকে হাইড হৈ থকা নাম্বাৰবোৰ ইয়াত শ্ব' হৈ গৈছে ঠিক আছে তো ঠিক এনেধৰণে আপোনাৰ যিহেতু ফেচবুকৰ ফ্ৰেণ্ড যদি কাৰোবাৰ ফোন নম্বৰ বা ইমেইল আইডি যদি উলিয়াব বিচাৰে ঠিক এনেধৰণে আপুনি উলিয়াব পাৰিব ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আসন